নমস্কাৰ, মই তিনিচুকীয়াৰ পৰা কৈ আছোঁ। তিনিচুকীয়াৰ মাকুম ৰোড অভাৰব্ৰিজৰ তলৰ পৰা কৈ আছোঁ। আপোনালোকে মোৰ পিছফালে এই ঘোঁৰাটো দেখিছে, নিশ্চয় সকলোৱে দেখিছে। আজি ঘোঁৰাটোৰ ওপৰত ইমান অমানৱীয় অত্যাচাৰ চলিছে, মোৰ ক'বলৈ মই শিয়ৰি গৈছোঁ। গম পাইছে আপোনালোকে, ইমান অমানৱীয় অত্যাচাৰ চলিছে ঘোঁৰাটোৰ ওপৰত। মই কাষৰ অফিচতে মই কাম কৰোঁ, তাৰ পৰা মই চাই আছোঁ যে ঘোঁৰাটোৰ ওপৰত এজন পাগল মানুহ এজন, সেইজন দেখিছে আপোনালোকে, সেইফালে পাগল মানুহ কেইজনমান আছে। সেই পাগল মানুহ কেইজনমানে কি কৰিছে, ইমান বেয়াকৈ মাৰিছে। ঘোঁৰাটোৰ কোনো মালিক নাই, য'ত ত'ত সি এনেকৈ তিনিচুকীয়া টাউনত য'ত ত'ত ঘূৰি ফুৰে। ঘোঁৰাটোৰ কোনো মালিক নাই। ইমান মই 3 দিন 4 দিনৰ পৰা প্ৰত্যক্ষ কৰি আছোঁ, ইয়াৰ ওপৰত ইমান বেয়াকৈ অত্যাচাৰ কৰি আছে, ইমান বেয়াকৈ মাৰি আছে। মই বাৰে মই কি কৰিছোঁ, মোৰ ইমান বেয়া লাগিছে। মই কি কৰিছোঁ, মই এনিমেল হেল্থ কেয়াৰ চেণ্টাৰক মই ফোন কৰিছোঁ। তেওঁলোকে কি কৰিছে, মোৰ নাম্বাৰটো ইজনৰ পৰা সিজনলৈ ফৰৱাৰ্ড কৰি আছে। তেওঁলোকে কোনো ষ্টেপ লোৱা নাই, কোনো একশ্যন লোৱা নাই। মই কৈছোঁ যে আপোনালোকে ৰেস্কিউ কৰক, যেনে হৈ গৈছে, তেনেকৈ হ'লেও ৰেস্কিউ কৰক ঘোঁৰাটোক। মই পুলিচ ৰেস্কিউ কৰক। তেওঁলোকে কি কৰিছে, তেওঁলোকে মানে নাম্বাৰটো মোক কোনো সিহঁতে গুৰুত্বই দিয়া নাই। ইজনে সিজনলৈ ফৰৱাৰ্ড কৰিছে, কৈছে আমি নোৱাৰিম এইটো আপোনাক হেল্প কৰিবৰ কাৰণে। আপোনাক তিনিচুকীয়া অৰ্গেনাইজেশ্যনে আপোনাক হেল্প কৰিব। তিনিচুকীয়ালৈ ফোন কৰি তেওঁলোকে কৈছে আমি নোৱাৰিম। এইটো কেনেকুৱা ধৰণৰ কথা? আপোনালোক কিহৰ কাৰণে আছে? মই কৈছোঁ আজি আপোনালোক কিহৰ কাৰণে আছে? আপোনালোকে NGO কিহৰ কাৰণে খুলিছে? আপোনালোকে এনিমেল হেল্থ কেয়াৰ চেণ্টাৰ কিহৰ কাৰণে খুলিছে? আপোনালোকে কিয় পৰা নাই? এনেকুৱা এটা জীৱ জন্তু এটা ৰক্ষা কৰিবৰ কাৰণে কিয়, ৰেস্কিউ কৰিবৰ কাৰণে কিয় পৰা নাই? মই কি কৰিম, মই লাষ্টত উপায় নাপাই কিনে মই পুলিচ ষ্টেচনৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ মই পুলিচ ষ্টেচনৰ OC ছাৰকো মই ফোন কৰিলোঁ। OC ছাৰে কৈছে যে আমি এতিয়া ছট পূজাৰ কাৰণে আমাৰ গোটেই পুলিচ আমি সকলো ব্যস্ত হৈ আছোঁ। আমাৰ লগত কোনো যাৱতীয় যোগাৰ নাই কাৰণে আমি ৰেস্কিউ কৰিব নোৱাৰিম। আপোনালোকে পোনপটীয়াকৈ আপোনালোকে হেল্থ কেয়াৰ চেণ্টাৰৰ লগত আপোনালোকে যোগাযোগ কৰক বুলি কিনে কৈছে। এতিয়া মোৰ কথাটো হ'ল, আমাৰ কাষতে আমাৰ 20 কিলোমিটাৰ মাত্ৰ তিনিচুকীয়া টাউনৰ পৰা যোনটো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক আছে, তালৈ মাত্ৰ 20 কিলোমিটাৰ হয়। 20 কিলোমিটাৰ, ইয়াৰ পৰা 20 কিলোমিটাৰ নিবলৈ ইমানখিনি কিয় ইমান আখৰা কৰি আছে আপোনালোকে? কিয় এনিমেল হেল্থ কেয়াৰ চেণ্টাৰ ইমান আখৰা কৰি আছে? কিয় আপোনালোকে কেছটো চিৰিয়াছলি লোৱা নাই? আপোনালোকে যেতিয়া জীৱনটো মৰি যাব তেতিয়া আপোনালোকে চিৰিয়াছলি ল'ব, তেতিয়া আপোনালোকে চকুলো টুকিব। মই আপোনালোকক হাত জোৰ কৰি মই আপোনালোকক বিনতি কৰিছোঁ, আপোনালোকে প্লিজ সহায় কৰক, জীৱটোক ৰেস্কিউ কৰক। আপোনালোকে কমচে কম ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত গৈ কিনে জীৱটোক এৰি দিয়ক, তেতিয়া মুক্ত মনে বিচৰণ কৰিব পাৰিব। প্লিজ সহায় কৰক। ধন্যবাদ।